ডিঙিত একদম স্কাৰ্ফ আৰু এফালে ব্লেজাৰ পিন্ধি লৈ এনেকুৱা লাগিছে মানে ৰাতিপুৱা 4টা বজাত ক'ৰবালৈ যাবলৈ লৈছোঁ কিন্তু আচৰিতকৈ মই আপোনালোকক দেখুৱাওঁ দেই এইটো দেখিছে উল্টা হৈ আছে 3:20 ভাটিবেলা মানে পিছবেলা 3:20 হ'ল আৰু আমি এতিয়া যাবলৈ লৈছোঁ পিকনিক তাকো এই ৰূপত লগত আছে মোৰ নগাঁৱৰ পৰিয়াল মানে মাহঁতৰ মোৰ জন্ম ঠাইখনৰ আৰু তাৰপিছত মোৰ মিষ্টাৰ ঘৰত এতিয়াতো চব আমি যোৰহাটতে আছোঁ আৰু ইফালে যে মোৰ ননদৰ শিৱসাগৰৰ বস্তু থোৱা হৈছে আমি যাম এতিয়া পিকনিকলৈ গতিকে আমাৰ লগে লগে পিকনিক মানে কি দুখন ফেমিলি গাড়ীত আমি গোটেই মানুহখিনি যাম আৰু সেইকাৰণে আমাৰ লগে লগে আমি যিহেতু যাম গতিকে আপোনালোকে আৰু ক'লৈ যাম জানে এইজনী মালা চাক মালা ওলাইছে পিকনিক এতিয়া আছোঁ 3টা পৰিয়ালৰ এয়া হৈছে লেডিজ গেং গোটেইখিনি আমি এতিয়া যাবলৈ লৈছোঁ দেখিছে না চব মানে বেলেগ জেং আজি ছোৱালী কোন বোৱাৰী কোন শাহু কোন ধৰিব নোৱাৰে মই চবতকৈ বেছি ছোৱালী বোৱাৰীতকৈ মই শাহুহঁতক দেখাওঁ দেই আজি আমাৰ শাহু মালা আঁতৰি দিয়া অকণমান জোনবা আঁতৰি দে এয়া হৈছে এয়া দেখিছে নাই তলৰ পৰা দীঘল দেখিছে নাই শাহু অঁ ধুনীয়া জেগাকৈ চাওক এয়া মোৰ শাহু তাৰপিছত সেয়া মালাৰ শাহু আৰু সেয়া মোৰ মা মানে ইয়াৰ জোৱাই শাহু মানে এতিয়া 3গৰাকী বিয়নী দেখিছে নাই একদম পুৰা চুইদাৰ টুইদাৰ পিন্ধি বিয়ৈকেইজন ঘৰ ৰখীয়া আৰু ইফালে 2জন জোৱাই বস্তু ভৰাই আছে গাড়ীত তেন্তে ইয়াৰ পিছৰখিনি ব্লগটোৰ পিছত দেখুৱাম আকৌ বাইদি দে আমাৰ লগে লগে আহক বুলি ক অঁ ঠিক আছে বলক হিল পিন্ধিব নোৱাৰি ভিডিঅ' দেই অঁ ভিডিঅ' আহে অঁ তুমি পাছত অঁ ভিডিঅ'হে হৈছে ফটো এখন উঠিব লাগিছিলে পাই অঁ ৰ'বা মই কৰি দিছোঁ বাৰু টেবলেট খাই এবমিন তাই এইকণৰ পৰা এইকণ যাওঁতে বমি কৰিব আৰু পিছত এখন গাড়ী আছে এইখন গাড়ীত বহিছে মা আৰু এইফালে মা এইফালে হেৰি মালা আৰু আমাৰ কেমেৰাত একেবাৰে ওলাব নোৱাৰা চবতকৈ সদায় লুকাই থাকে ভিডিঅ' কৰোঁতে এজন হৈছে অভিজিত আমি আহিছোঁ এতিয়া অকণমান তেল ভৰাই লওঁ গাড়ীত তেল নাই এয়া পাইছোঁহি ব্ৰহ্মপুত্ৰৰ পাৰ আৰু ওচৰ পাইছোঁহি এয়া পাইছোঁহি নামিম এতিয়া আমাৰ ইমান ৰাতি হ'ল দেখিছেনে আজি দিনৰ ভাত খোৱাই নাই গাড়ী সোমাইছেহে আন্ধাৰ বস্তুখিনি উলিয়াই লোৱা যাওক দুপৰীয়াৰ পিকনিক চাওক মানুহৰ পিকনিক হয় দুপৰীয়া আমাৰ এতিয়া বাজিল কেইটা আমাৰ বাজিল 5:10 আৰু এতিয়া আমি খাবলৈ লৈছোঁ পিকনিক গাড়ী এখন ডিপকৈ জ্বলিছে ৰাখিছে আৰু এখন গাড়ী আছে তাত গাড়ীৰ হেডলাইট লগাই দিলে তেতিয়া খাব পৰা যাব অঁ অভিজিত দা আপোনালোকৰ গাড়ীখনৰ হেডলাইট লগাই দিব 2খন গাড়ী হেডলাইটত খাব পৰা যাব অকল নোৱাৰো মই এটা নাই পৰা ইয়াতে ভাতৰ লগত আইটেম কি আছে মাছ অকল সেমেকিছে হয় দে মোৰো মাংস কাৰণে লাগিছে পুৰা উঠাই আছোঁ আমাৰ ৰান্ধনি গাড়ীৰ হেডলাইট লগাই পেলাই আমি পিকনিক খাব লৈছোঁ সেইফালে ভাত দিয়া হৈ আছে আৰু এয়া গাড়ীৰ লাইট মই দাইল দি আছোঁ দেই আমাৰ ৰান্ধনি ঘৰৰ একে কুকাৰ চুকাৰ চব উঠাই অনা মই এটা কাম কৰোঁ মই সেইফালে পাছ কৰি দিওঁ কাহি মই কিন্তু বহিলোঁ ইয়াতে খাবলৈ লৈছোঁ ভাত আৰু সেইফালেও চব বহি আছে মোক কৈ আছে ভিডিঅ' নুঠালা কিন্তু মোৰ ইমানেই ভোক লাগিছে মানে মই চব খাই লওঁ দুগহামান পেটত পৰি লওঁ এয়া চাহ খাবলৈ দিছোঁ আজি আচলতে আমাৰ দিনত সকাম এটা আছিলে আৰু সকামৰ পৰা পটককৈ প্লেন হ'ল গতিকে এইফালে চাওক এই এটাত খাই আছে খালি কোন ক'তে খাই আছে সেইটো দেখুৱাব পৰা নাই এইফালে তুমি ওলাই দিয়াচোন
ওইয়া খাই আছে দেই পুৰা খাই এয়া দুজন চা কোট ভাত খাইছে স্কুটিৰ ওপৰত পেপাৰত লৈ পেলাই ভাত খাই আছে এনেকুৱা অৱস্থা ইফালে আমাৰ দুইগৰাকী মায়ে পুৰা কামত ব্যস্ত হৈ আছে পেকিং কৰি আছে আমাৰ মাস্কখন খুলি দিওঁ আকৌ এতিয়া 16 পইচাৰ নিচিনা লাগিছে খোৱাৰ পিছত সামৰি আছে এয়া মালে ফ্লেছটো বেছি পইচা খোৱাৰ পিছত সামৰি আছে সেয়া আৰু সেইফালে কল্পনা খুৱাই লাগি আছে আৰু আমাৰ মেইন ৰান্ধনি দুগৰাকী এইয়া গান এটা লগাই দিয়ক মই এইটো আনিছো নহয় গান এটা কিহত লগাবা এইটো আনিছোতো চানব হেৰি কৰা কানেক্ট কৰা মোৰটোত কৰিলে মই ভিডিঅ' কেনেকৈ কৰিম আমাৰ মোবাইল এটা লওক গান লগাবলৈ বজাবলৈ এতিয়া গান এটা বাজা যাব আৰু আমাৰ গোটেই ল'ৰাকেইজন মই ভিডিঅ' এটা কৰি লৈছোঁ দেই প্ৰথমতে এতিয়া বুলি ভলিউম বঢ়াই দে মোবাইলৰ ভলিউম বঢ়া মোবাইলৰ ভলিউম বঢ়া হাত দি আছ মাঘৰ বিহু আহিল মইনা মাঘৰ এইফালে চুকত চাহক মোৰ মায়ে নাচি আছে কঁকাল ভাঙি ভাঙি বেণ্ড পাৰ্টিৰ নিচিনাকে পিকনিক দে 2020ৰ পিকনিক কৰিলো আজিও মোক শাহু মা দেখিছেনে নাই পুৰা নাচি আছে দেই এইফালে মেজিৰ নিচিনাকৈ জুই অকণো জ্বলোৱা হৈছে আৰু আমাৰ ইনষ্টেণ্ট প্লেন হৈছিলে গতিকে আপোনালোক সকলোৱে নিশ্চয় চাগে এইটো ভিডিঅ' চাই ভাল পাব 2021ৰ আৰম্ভণি কৰিবলৈ গৈ আছে আৰু 2020ৰ শেষত মানে কেইদিনমান আছে আৰু ইমানো শেষ হোৱা নাই তথাপি মানে কি কয় হেৰি প্ৰি চেলিব্ৰেশ্যন আজি নানাচা মানুহো নাচিছে মাই গড মই নাচিছোঁ এনেকৈ নাচিছোঁ নহয় ভিডিঅ' কৰি আছোঁ যে আমাৰ মেজি এটাও জ্বলিলে দেই দেখুৱাই দিওঁ আপোনালোকক আৰু আমি খাই বৈ একদম আমি জেগা চাফা কৰি এয়া মেজি অকণমানকৈ জ্বলাই ল'লোঁ আজি মেজিৰ জুইয়ে আগতীয়াকৈ মানে দেই মেজি চেজি জ্বলাই লৈ পেলাই বছৰটো ভালে কুশলে 2020টো চাগে এতিয়া লাষ্টৰ কেইদিন চাগে ভালে কুশলে যাব আৰু 21টো চাগে ভালে কুশলে যাব কাৰণে আজিৰ দিনটো বৰ ভাল লাগিলে বাৰু যি কি নহওক এতিয়াতো যিহেতু ঘৰলৈ যাম গতিকে আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ আৰু নতুনকৈ অহাসকলে আগৰ দৰে কম মোৰ লিপষ্টিক গুচি গ'ল চাওক নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব ব্লগটো চাই কেনেকুৱা হয় তেন্তে আজিলৈ নমস্কাৰ চবেই বাই বাই দিব দেই চবেই বাই বাই দিব চব আছে আজি ব্লগটো ইমানতে শেষ কৰিছোঁ আজি মই অকলে বাই বাই নকওঁ আজি মোৰ গোটেই পৰিয়াল আছে গতিকে ব্লগটো শেষ কৰিছোঁ বাই বাই